আমাৰ মাজত উপস্থিত আছে হীৰক ৰায়। তেওঁ সংগীতৰ লগত বা সাংস্কৃতিক ক্ষেত্ৰত জড়িত হৈ থাকে আৰু খেলা ধূলাতো জড়িত আছে। তেখেতৰ পৰা আমি কিছু এই নিকেতনৰ অনুভৱ বা প্ৰশিক্ষণৰ অনুভৱ জনাৰ লগতে এটি গোৱালপৰীয়া গীতো শুনিব বিচাৰিম। ধন্যবাদ। এই পৰিৱেশটো খুবেই সুন্দৰ। আমাৰ গোৱালপাৰা সেইফালে ইমানখিনি চাহৰ বাগিচা নাই। ইয়াতে আহি আমি নিকেতনত থাকিলোঁ। নিকেতনৰ একদম পাছফালে ইমান সুন্দৰ এখন বাগিচা আছে আৰু মই ভাবিছিলোঁ প্ৰথমতে হয়তো ইয়াতে বহুত গৰম হ'ব যিহেতু গৰমৰ দিন, কিন্তু তেনেকুৱা নহ'ল। আমি 7 তাৰিখে অহাৰ পৰাই প্ৰায় বৰষুণ, সদায় বৰষুণ হৈ আছে আৰু গতিকে এই 15 দিন খুব সুন্দৰকৈ আমাৰ পাৰ হ'ল আৰু স্কুলৰ নিকেতনৰ সকলোবিলাক আচাৰ্যা আমাক বহুতখিনি সন্মান কৰিছে, সহায় কৰিছে। কিবা অসুবিধা হৈছে নেকি আমাক খবৰ লৈ আছে সদায় আৰু আমাৰ বহুত ভাল লাগিলে। পৰিৱেশটো ইমান সুন্দৰ, সন্মুখতে আমাৰ এয়াৰফ'ৰ্চৰ অফিচটো আছে, গতিকে খুব ভাল লাগিছে পৰিৱেশটো। ঠিক আছে, মই গোৱালপাৰীয়া এটি গান গাই দিছোঁ। বৈঠা মাৰো ৰে ও বাইচার ভাইয়া রে, আর ছাড়িয়া বৈঠা মারিয়া যায় রে। আচাৰ্য ভাৰতী যিখন প্ৰশিক্ষণ বৰ্গৰ আচাৰ্য ভাৰতীৰ অধ্যক্ষ আৰু অধ্যক্ষৰ পৰা আমি কিছু মতামত জানিব বিচাৰিম। তেখেতে এই বৰ্গটো চলাই নিয়াত কি সুবিধা অসুবিধা পালে তেওঁৰ পৰা জানিব বিচাৰিম। নমস্কাৰ। অসুবিধা বুলিতো একো নাই, সম্পূৰ্ণ 15 দিন অতিবাহিত হৈ গৈছে এটা সুস্থ আৰু সুন্দৰ বাতাবৰণৰ মাজত। সোণাপুৰ নামতে আছে গোটেইখিনি কথা। সোণৰ দৰেই আজি আমি ইয়াত প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগ কৰিব আহিছোঁ। ইয়াৰ বাগানৰ সৌন্দৰ্য উপভোগ কৰি আছোঁ। সকলোৱে মিলি একেলগে আমি ফটো লৈছোঁ, আনন্দ ফূৰ্তি কৰি আছোঁ। আৰু বৰ্গৰ কথা বুলি ক'লে বৰ্গৰ ব্যৱস্থা ধুনীয়া, বাকী সকলোৰে সহায় সহযোগিতা পাইছোঁ। ধুনীয়াকৈ অনুষ্ঠানবিলাক চলিছে। আজি সমাপন কাৰ্যক্ৰমো আছে। স্থানীয় অতিথিসকল আহিব, আমি তেখেতসকলক আদৰিবলৈ সাজু হৈ আছোঁ আৰু অনুষ্ঠান উপভোগ কৰিম সকলোৱে। ৰাতিলৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে, আকৌ লগ পাম। ধন্যবাদ। 15 দিনীয়া প্ৰশিক্ষণৰ কাৰণে সোণাপুৰ নিকেতনলৈ আহিছিলোঁ। আজি আমাৰ প্ৰশিক্ষণৰ অন্তিম দিন আৰু এই অন্তিম দিনত আজি আমাক আচাৰ্যসকলে ওচৰৰ এই চাহ বাগিচাখন আছিলে তাত ফুৰাবলৈ লৈ আহিলে আৰু আমি বহুত এনজয় কৰিছোঁ, ভাল লাগিছে। সকলোৰে লগত ফটো উঠিছোঁ। আমি আহিছোঁ সোণাপুৰ চাহ বাগানত আৰু ইটো মানে দৃশ্যটো ইমানেই ধুনীয়া, মানে মই অকল চাই আছো ইমান ধুনীয়া দৃশ্যটো। আৰু আপোনালোকে অলপ মনোৰঞ্জন কৰক চাই কেনে। শিক্ষাৰ্থীবিলাককো নিকেতনৰ পৰা সেই যে গুৱাহাটী ছায়েন্স চিটি আছে সেইটো এবাৰ হ'লেও দেখাব লাগে, যে তাৰ পৰা বহুতখিনি শিকিবলগীয়া আছে আৰু অভিজ্ঞতা। একদম পুৰণি যুগৰ এখন বাইক পাই মানে একদম পুৰা গোটেই লাগি আছে, মানে একদম এজনৰ পৰা মানে চলাই আছে মানে আমেজ লৈ আছে, একদম পুৰা এনজয় কৰি আছে। তো আপোনালোকে ইয়াত আহি কেনেকৈ পালে? বহুত ভাল লাগিছে। আমি আচাৰ্যসকল আজি মোটামুটি ট্ৰেইনিঙৰ অন্তিম দিন, গতিকে সকলো আচাৰ্যসকল ইয়াত আহিছে আৰু ফটো লৈছে, একদম মানে ফ্ৰেছ মাইণ্ডত আহিছে। আৰু আবেলি আমাৰ সমাৰোহ কাৰ্যক্ৰম আছে, গতিকে তাৰ আগে সকলোৱে নেচাৰেল প্ৰাকৃতিক যি দৃশ্য আছে তাৰ ধুনীয়া এটা আমেজ ইয়াতে লৈছে। তেখেত হ'ল শংকৰ বিশ্বাস। তেখেত সুস্বাৰৰ ক্ষেত্ৰত ভাল, বাঁহী বাদক, বিভিন্ন ক্ষেত্ৰত বাদ্য ক্ষেত্ৰত বহুত পাৰ্গত আৰু এনেকৈ এজন ব্যক্তি শিশু সমিতি অসমীয়া পাই বহুত ধন্য মানিছে। অৰিজিনেল ঘৰ হ'ল আপোনাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট ডিমাকুছী বুলি এটা জেগা আছে তাতে। মই বহুত আনন্দিত এই নিকেতনত আহি। মই ভবা নাছিলোঁ ইমান ধুনীয়া, সকলোৰ পৰা মই সহায় সহযোগিতা পাম আৰু বিশেষ কৰি আমাৰ যিমান আচাৰ্য আছে নিকেতনৰ বহুত ভাল। মই সকলোকে ধন্যবাদ জনাইছোঁ যে আমাৰ আচাৰ্যবৰ্গৰ কাৰণে মোক আমন্ত্ৰণ দিয়াৰ বাবে ধন্যবাদ। নমস্কাৰ, সঁচাই বৰ আনন্দিত। আমি প্ৰশিক্ষণ ইয়াতে সোণাপুৰত 7 দিনীয়া হৈছিলে, সেইটো প্ৰশিক্ষণে পাইছোঁ। আৰু এইবাৰ প্ৰশিক্ষণ ইমান ধুনীয়া বতৰ, ভগৱান প্ৰভু শ্ৰীৰামৰ যি দূত বান্দৰ সেৱা, তেওঁলোকো আমাক দৰ্শন কৰিছে সদায়। কালি শাৰীৰিক কালাংশত এবাৰ চাব আহে, যোগা কালাংশত এবাৰ চাব আহে। যি নিকেতনৰ পৰিৱেশ ইমান ধুনীয়া, চাহ বাগান, তাত আজি আমাৰ সামৰণি অনুষ্ঠান আছে। সেয়ে আমাৰ শিক্ষাৰ্থীক বাগানলৈ লৈ আহিছোঁ। তেখেতসকলে বিৰাট আনন্দিত, সকলোৱে ফটোত ব্যস্ত হৈ আছে। সঁচাকৈ এটা নিকেতনৰ পৰিৱেশ বা সোণাপুৰ নিকেতনত যিখিনি শুশ্ৰূষা কৰিছে বহুত আনন্দিত হৈছোঁ। বিশেষকৈ আমি খোৱা খাদ্যবিলাক ইমান ধুনীয়া আৰু পানী, এই দুটা বস্তু বহুত ভাল পাইছোঁ। বা আৰু আছে আচাৰ্য আছে ইয়াতে, মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম।
তো চাই থাকিব। আমাৰ এই নিকেতনত আহি কেনেকা পালে বাইদেউ কেইগৰাকীৰ পৰা মই তাৰ মনৰ কথাখিনি জানিব বিচাৰিছোঁ। খুব ভাল লাগিলে নিকেতনলৈ আহি। নিকেতনৰ প্ৰত্যেকজন কৰ্মচাৰী তথা আচাৰ্যই খুব সুন্দৰভাৱে খুব পৰিকল্পিতভাৱে আমাৰ এই 15 দিনৰ প্ৰশিক্ষণটি সফলভাৱে তেওঁলোকে সহযোগিতা কৰালে, আমাক পাৰ কৰাই দিলে আৰু খুব ভাল লাগিল।